Hi dosto aru good morning and welcome back to my YouTube channel. Aru আজি আমি গৈ আছো জালুকবাৰী ভূপেন হাজৰিকা কিবা সমাধি ক্ষেত্ৰ নেকি তাতে গৈ আছো মই ইয়াতে গুৱাহাটীতে থাকো কিন্তু মই আজিলৈকে তাতে গৈ পোৱা নাই আজি ফাৰ্স্ট টাইম যাম আৰু কালি ল'ৰা এজনে ফোন কৰিছিলে মানে মোক মেছেজ দিছিলে ইউটিউবৰ পৰা কিবা বোলে কিবা ইহঁতৰ বোলে কিবা শৰ্ট ফিল্ম এখন বনাই আছে তাৰ কাৰণে মানে মোক মাতিছিলে আৰু তাতে আমি এটা গৈ আছো তাতে লগ পাম তে বলক গো যাও মানে ফাইনালি এতিয়া আমি নামিলো বাছৰ পৰা জালুকবাৰী এয়া জালুকবাৰী আৰু এতিয়া আমি গৈ আছো ক'ত ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ তে বলক আমি যাওঁ আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ One hour later. So finally ৰখি আহিলে আমাৰ ইউটিউবাৰ ইনজানে কি নাম ইনজাদা নিনজা আৰু এইজনৰ আৰকে আপোনালোকে দেখা পাইছে চাগে ইউটিউবত আৰু ইহঁতৰ এটা টিম আছে CSG টিম এটা আছে ইউটিউবত আপোনালোকে চাব ইহঁতে আৰু আজি ইহঁতৰ শ্বৰ্ট ফিল্ম এখন আৰম্ভ হৈছে কি নাম দাস সানচাইন কিবা আনকাউণ্ট নাম আৰু কিবা অলপ আনকাউণ্ট নাম্বাৰ মানে অসমীয়া নাম টাইপ মানে তেনেকুৱা নহয় অলপ আনকাউণ্ট মানে বেলেগতকৈ বেলেগ মানে তেনেকুৱা ইহঁতে মানে শ্বৰ্ট ফিল্মবোৰ বনায় আৰু ইহঁতৰ কিছুমান এপিছ'ড আছিলে দ্য এক্সিডেণ্ট স্পাই তেনেকুৱা মানে কেইটামান এপিছ'ড আছে এই এপিছ'ডবোৰ চাব আৰু ইহঁতে বহুত ভাল ভিডিঅ' বনায় এওঁলোকক ছাপোৰ্ট কৰক আপোনালোকে যাতে এওঁলোকে আৰু মানে এতিয়া আগতকৈ ইহঁতে বহুত এতিয়া মানে ডেভেলপ হৈ আছে বৰ্তমান হ'ব আৰু লাহে হৈ যাব আপোনালোকে ছাপোৰ্ট কৰক আৰু আপোনালোকে মৰম দিয়ক যাতে ইহঁতেও মানে এতিয়াত কৰি আৰু বেছি ডেভেলপ হয় যাতে ইহঁতৰ কষ্টখিনি মানে এনেই নাযায় আৰু হয় নাই তেনেকুৱা মানে কষ্টখিনি যাব নালাগে নমস্কাৰ আৰু এইজন দেখা পাইছে জমনি বহুত কৰে চাগে বহুত জমনি কৰে ৰাকা ন কিবা ৰাকা নাম আৰু আচল নামটো কি আৰকে কিবা বোলে আৰকে কিবা আচল নাম নকয় কিবা হ'ব পাৰে আৰু কিবা বেলেগ নাম হ'ব পাৰে আৰকে কিবা বোলে গভীৰ কিবা গভীৰ ডুব আছে বোলে আৰু আজি ইহঁতৰ কিবা শ্বৰ্ট এটা আছে বাৰু আজি আৰু মই আহিছোঁ আৰু তো আজি মই কৰিম ইহঁতৰ লগত চাওঁ কেনেকুৱা লাগে কি কৰি আপোনালোকক দেখাম বাৰু এটা ক্লিপ মই দেখাই থাকিম শ্বুটিঙৰ কেনেকুৱা কি লয় আৰু এইটো কি বস্তু নি হাতত লৈ থাকোঁ এইটো বোলে কিবা মিঠাইৰ পেকেট বোলে এইটো ড্ৰোন এইটো হ'ল ড্ৰোন এইটো ইহঁতে ড্ৰোনৰো শ্বট লয় আৰু আহি আছে এতিয়া কেমেৰা আহি আছে নে কেমেৰা আছে লগত কেমেৰা বোলে বেগত আছে পিছফালে আছে চ' এতিয়া আৰু এতিয়া আহিব লগা আৰু কিমানজন আছে বাকী
আৰু দুজন আছে আহিব লগা আৰু শ্বৰ্ট ফিল্মটো আজি শেষ নহয় চাগে নৱেম্বৰত শেষ হ'ব আৰু ৰিলিজ কেতিয়া মানে দিবা নৱেম্বৰত ৰিলিজ দিব চ' আপোনালোকে চাব নৱেম্বৰৰ ইয়াতে শ্বৰ্ট ফিল্ম এখন আহি আছে নতুনকৈ নৱেম্বৰত ৰিলিজ দিব তো আপোনালোকে চাব আৰু ইয়াৰ কেইটামান জমনি শ্বৰ্ট আছে নেকি কিবা তোমাৰ কিবা জমনি কিবা পাব্লিকৰ কিবা পাব্লিকত মই ডেন্স কৰিম এবাৰ মানুহ দেখাই দিছে কিমান আছে চ' ইয়াতে দেখা পাইছে মানুহ ইয়াতে গোটেই জালুকবাৰী মানুহেই মানুহ চ' মানুহটো চবতে থাকিব বাৰু এটা এই মানুহৰ মাজতে এই ইনজাই মানে ইনজাদা নিনজাই এবাৰ ডেন্স কৰিব এবাৰ ইয়াতে ডেন্স কৰিব চ' আপোনালোকে চাব ভাল পালে ইহঁতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলৰ নামটো কৈ দিয়া তোমালোকে এইটো এটা চেনেল আছে ইহঁতৰ এটাই ন চেনেল সেইটো চেনেল আছে আপোনালোকে যাই তাতে ছাবস্ক্ৰাইব কৰক আৰু চাওক আপোনালোকে ভিডিঅ'বোৰ কেনেকুৱা পায় যদি ভাল পায় তেনেহ'লে লাইকো কৰক ছাবস্ক্ৰাইবো কৰক আৰু এতিয়ালৈ আহিছোঁ শ্বেয়াৰটো কৰিবই সেইটো শ্বেয়াৰটো কৰিব লাগিব বাৰু তেনেহ'লে এতিয়ালৈ আহিছোঁ আৰু এতিয়া শ্বুটিং বাৰু ইহঁতে আৰম্ভ কৰিব চব আহি আছে চব আহি লওক তেতিয়া আৰু ভিডিঅ' বনাম চব তেতিয়াহ'লে আমি অলপ ধৰণ দি কিবাকিবি উঠাওঁ আৰু কিবাকিবি ইহঁতে কিবাকিবি কৰিব বোলে সেইখিনি কৰক তেতিয়ালৈ আহিছোঁ তেতিয়ালৈ বাই বাই শ্বুটিং ষ্টাৰ্ট হৈ গ'ল মানে বহুত গৰমৰ মাজত বহি আছোঁ দেখা পাইছোঁ ৰ'দ বহি আছোঁ ক'ত চাক এটা এইটো লোহাৰ এটা ওপৰত এয়া নিনজাই শ্বট ৰেডি কৰি আছে এফালে কিবা বোলে শ্বট আছে বোলে কিবা কাৰোবাক জোকোৱা ন শ্বটটো কাৰোবাক বোলে কিবা জোকাব লাগে হ'ব বাৰু জোকাই আছোঁ তো তেতিয়ালৈকে চাই থাকক আমাৰ বুলি ক'ব লাগিব মোৰ মানে এটা লাষ্ট শ্বট এটা আছে আৰু আমি ইয়াতে ইয়াৰ ভিতৰত কৰিছোঁ এইটো যোৱা সমাধি ক্ষেত্ৰৰ ভিতৰত ইয়াৰ আছে বাৰু ইয়াৰ আৰু শ্বট আছে বাকী আছে বহুত শ্বট বাকী আছে খালি গৰমত আৰু ডকমকা আছে পুৰা মানে কষ্ট মানে কি ক'ব বহুত কষ্টই মানে বহুত গৰম হয় নহয় চ' এতিয়া লাষ্ট শ্বট আছে লাষ্ট শ্বটটো কৰি লওঁ তাৰপিছত আৰু এবাৰ আহি আছোঁ নিশাদৰ ব্লগত মই আমন্ত্ৰিত জনাইছোঁ আজি আমি CSG টিমৰ লগত আহিছোঁ আৰু এতিয়া মোৰ লগত আছে নিনজাদা নিনজা এইটো আৰু এইটো হ'ল আমাৰ জিন্তু এইটো আমাৰ ডাঙৰ মনা পিছফালে RK ফটোগ্ৰাফাৰ গাড়ী বগা জনি সিন্স আৰু এফালে আমাৰ বহি আছে আমাৰ হলা হলা
ধন্যবাদ আজিৰ এই ভ্লগটো আমি ইয়াতে সমাপ্ত কৰিছোঁ আৰু মই আছলি নিচাটোৰ হাতত কেমেৰাটো দি দিছোঁ আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো নিশ্চয় দবাব নহ'বা আপোনাৰ এটা নটিফিকেশ্যন আহিব আৰু লাইক কৰিব কমেণ্ট কৰিব কি বস্তু ভাল লাগিছে আৰু কি বস্তু আৰু লাগিছে আৰু হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম চব জেগাতে শ্বেয়াৰ কৰিবই লাগিব নহ'বা চ' গাইজ আমাৰ শ্বুটিংটো শেষ হ'ল এতিয়া বৰ্তমান আমাৰ এতিয়া শ্বুটিংটো শেষ হ'ল আৰু এতিয়া আমি যামগৈ ঘৰ যামগৈ ঘৰত যাই ভাল লাগিল সিহঁতৰ ভোক লাগিছে কিবা এটা খাব লাগিব আৰু ইও বহুত ধুনীয়াকৈ মই যেনেকৈ কৈছোঁ তেনেকৈ কিন্তু কৈছে আৰু ইহঁতৰ টীমৰ লগত কাম কৰি সঁচাকৈ বহুত ভাল লাগিল আৰু ইহঁতৰ ফিল্ম আহি আছে নৱেম্বৰত শ্বৰ্ট ফিল্মটো আমি যেতিয়া এইটো কৰিলোঁ এইমাত্ৰ ফিল্মখন আহি আছে নৱেম্বৰত চ' সকলোৱে চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মই আকৌ এবাৰ কৈছোঁ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব আৰু যদি নহয় আমাৰ কৰিবই লাগিব আৰু উপায় নাই আপোনাৰ তাত শ্বেয়াৰ নকৰি ছাপোৰ্টটো কেনেকৈ কৰিব ছাপোৰ্ট কৰিব পাহৰি নাযাব দেই পাহৰি নাযাব নহ'বা এই সপোনত আহিব কিবা ক'বা নেকি কোৱা তাইৰ ছিংগল চ'ল' শ্বৰ্ট ফিল্ম ঠিক আছে ধন্যবাদ তে আজিলৈ আহিছোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'ত তো আজিলৈ বাই বাই